নমস্কাৰ মই চন্দন গৌতম জাগৰণ নিজৰ সমূহ দৰ্শকক আজিৰ এই বিশেষ অনুষ্ঠানটিলৈকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ সুসন্তান নিউকাসল প্ৰতিষ্ঠিত সুচিকিৎসক ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা। ডক্টৰ শৰ্মা জাগৰণ নিজত আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে ডক্টৰ শৰ্মা আপোনাক এটি কথা সুধিব ওলাইছোঁ যে আপোনাৰ এই অসমৰ পৰা নিউকাসলত আপুনি সুপ্ৰতিষ্ঠিত এজন চিকিৎসক, আপোনাৰ এই গোটেই জাৰ্নিটো আপুনি কেনেদৰে দেখে, আপুনি আপোনাৰ কাৰ প্ৰেৰণাত আপুনি আচলতে অসমৰ পৰা গৈ তালৈকে গ'ল, আপোনাৰ চিকিৎসা বিজ্ঞানৰ আপোনাৰ যিটো আপোনাৰ শিক্ষা গ্ৰহণ কৰিলে বা এই গোটেইখিনি কথা আপুনি যদি অকণ দৰ্শক জনায় নিশ্চয় আমাৰ দৰ্শকসকল ভাল পাব। মোৰ পৰিক্ৰমাটো দীঘলীয়া। মই 1997 চনত মই গুৱাহাটীৰ পৰা মই প্ৰথম মানচেষ্টাৰ, একচুৱেলি 1997 নহয় 1994 চনত মই প্ৰথম মানচেষ্টাৰ বিশ্ববিদ্যালয়লৈ মই যাওঁ। মোৰ মনত আছে মই সেই সময়ত, আমিতো সাধাৰণ পৰিয়ালৰ ল'ৰা, দেউতা চৰকাৰী চাকৰি কৰিছিলে। মই মনত আছে যে কানাড়া বেংকৰ সূৰ্যনাৰায়ণ তেখেত মেনেজাৰ আছিলে, মোৰ নামটো আজিও মনত আছে। কানাড়া বেংকত মই এটা এডুকেশ্যনেল লোন এটা লৈছিলোঁ, লৈ পেলাই মই মানচেষ্টাৰত মই প্ৰথম মোৰ স্নাতকোত্তৰ ডিগ্ৰীটো মই কৰিছিলোঁ। মাইক্ৰ'বায়'লজি, ভাইৰলজি, মাইক্ৰ'বায়'লজি, মোৰ এটা বিশেষ ইণ্টাৰেষ্ট আছিল এই অনুজীৱ, এই যে আমাৰ মেক্ৰ'কজম আৰু মাইক্ৰ'কজম দুটা আছে, এই নেদেখা জগতখনৰ ওপৰত মোৰ মোৰ এটা আকৰ্ষণ এটা আছিলে। তাৰপিছত মই ঘূৰি আহিছিলোঁ, মই 96 চনত ঘূৰি আহিছিলোঁ। ইতিমধ্যে মোৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মোৰ এটা চাকৰি আছিলে মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টত, প্ৰথম যিটো পৰ্যায় ডেমনষ্ট্ৰেটৰ বুলি কয়। মই আহি চাকৰি কৰি তাতে 96 চনৰ জানুৱাৰীত ঘূৰি আহিলোঁ। আহি 97 চনত মই উভতি গ'লোঁ যে নহয়, মোৰ এইখিনি আধৰুৱা হৈ থাকিল, মোৰ কিছু আৰু মোৰ শিকিবলৈ বাকী থাকিলে। গতিকে মই 97 চনত মই উভতি গ'লোঁ আৰু সেইবাৰ মোৰ মানচেষ্টাৰৰ ডিগ্ৰীটো থকাৰ কাৰণে মই তাতে প্ৰথম 9 মাহ মই তাত কিন্তু অনাৰী কাম কৰিছিলোঁ, কিন্তু অন্ততঃ তাতে মই এজন চিকিৎসক হিচাপে মই কাম কৰিবলৈ মই সুবিধা পাইছিলোঁ। কাৰণ মোক জেনেৰেল মেডিকেল কাউন্সিল, তাৰে যিটো ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ যিটো সমান্তৰাল ইংলেণ্ডৰ যিটো অনুষ্ঠান, তেওঁলোকে মোক ৰেজিষ্ট্ৰেশ্যনটো মোক দিছিলে কোনো পৰীক্ষা দিব লগা নোহোৱাকৈয়ে। 9 মাহ মই অনাৰী কাম কৰিছিলোঁ। তাৰপিছতে মই নিউকাসলত মই এডিনবাৰত অনাৰী কাম কৰিছিলোঁ 9 মাহ। তাতো আমাৰ চিকিৎসক, তেখেতৰ নামটো মোৰ মনলৈ অহা নাই, আমাৰ ভাৰতীয় আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট, তেখেতে মোক প্ৰথম এই সুবিধাটো দিছিলে। তাৰপিছত নিউকাসলত মই ইণ্টাৰভিউ দি পেলাই মই চাকৰি পাইছিলোঁ আৰু সেইটো এটা 4.5 বছৰীয়া, ইয়াতে যেনেকৈ স্নাতকোত্তৰ প্ৰশিক্ষণৰ থাকে, আমাৰ এই মাইক্ৰ'বায়'লজি বিভাগৰ ইনফেকশ্যনৰ এই বিশেষজ্ঞ হ'বলৈ হ'লে আমি 5 বছৰীয়া এটা প্ৰশিক্ষণ ল'ব লাগে। 2002 চনত মোৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয়, তেতিয়া মই ৰয়েল কলেজ অফ পেথলজিষ্টৰ মই মেম্বাৰশ্বিপ পাওঁ। আৰু 2003 চনত মই নিউকাসলত, য'ত মই ট্ৰেইনিং কৰিছিলোঁ, তাতেই মই কনচালটেণ্ট হিচাপে মই নেশ্যনেল হেল্থ ছাৰ্ভিচত মই চাকৰিত মই যোগদান কৰোঁ। আৰু তাৰ পৰা মই আজি 3 মাহ আগলৈকে মই সেই চাকৰিটোতে আছিলোঁ, কিন্তু আজি 3 মাহ হ'ল মই নতুন এখন ট্ৰাষ্টত মই জইন কৰিছোঁ, তাতে ট্ৰাষ্ট বুলি কয়, আৰু মই তাত মুৰব্বী মাইক্ৰ'বায়'লজিষ্ট হিচাপে যোগদান কৰিছোঁ আজি 3 মাহ হ'ল। গতিকে পৰিক্ৰমাটো ইমানখিনিয়েই আজি 20 বছৰীয়া, কিন্তু ইয়াৰ মাজত বহু ঘটনা পৰিঘটনা আছে। হয়, খুব ভাল লাগে আচলতে যে মানে অসমৰ সন্তান এজন আজি নিউকাসলত গৈ পেলাই আজি ইমান সুন্দৰকৈ প্ৰতিষ্ঠিত আপুনি এজন সুচিকিৎসক। গতিকে ছাৰ এটা কথা কওঁ, আপুনি যিহেতু আপুনি ক'লে যে ভাইৰলজি বা যিটো এই ক্ষেত্ৰত আপোনাৰ স্পেচিয়েলাইজেশ্যন আছে, আৰু আজি এই পৰিস্থিতিটো এনেকুৱা আছে গোটেই বিশ্বব্যাপী কৰোণাৰ ত্ৰাস এটা সৃষ্টি হৈছে। আপুনি য'তেই চাই আজি অসম বা ভাৰতত তাৰ ব্যতিক্ৰম নহয়, আপুনি দেখা পাইছে। গতিকে আপুনি এই কৰোণাৰ ক্ষেত্ৰত আপুনি কেনেকৈ চাব বিচাৰে যে লণ্ডন বা আপোনাৰ জেগাৰ যিটো মানে আপোনাৰ কৰোণাৰ পৰিস্থিতি আৰু বা আজি ভাৰত বা অসমৰ যিটো পৰিস্থিতি, আপুনি কিদৰে বিশ্লেষণ কৰিব? মই আজিৰ তাৰিখৰ স্নেপশ্বটটো দিওঁ বাৰু। এনেইতো কৰোণাটো এটা পৰিঘটনা, ই এটা মহামাৰীজনিত পৰিঘটনা বুলি আমি ক'ব পাৰোঁ, ইয়াক আমি সামাজিক পৰিঘটনা বুলি ক'ব পাৰোঁ, হয়তো ইয়াক আমি এটা ৰাজনৈতিক পৰিঘটনা বুলি ক'ব পাৰোঁ। কিন্তু একেষাৰতে মই যদি ক'বলৈ যাওঁ, কৰোণা এটা সামাজিক পৰিঘটনা। সামাজিক বুলি ক'লে ইয়াত সকলো ডাইমেনশ্যন সোমাই আছে। আমাৰ চিকিৎসা বিজ্ঞান সম্পৰ্কীয় ডাইমেনশ্যনটো সামাজিক বুলি ক'লে তাৰে ভিতৰত অন্তৰ্ভুক্ত হয়। মই তেনেকুৱা এটা বৃহত্তৰ ধৰণে কৰোণাক মই চাইছোঁ। মই ইয়াক অকল চিকিৎসকৰ লগত জড়িত এটা বিষয় বুলি মই নাভাবোঁ।
যিটো অৱধাৰিতভাৱে আৰু এই কথাখিনি মই প্ৰথমৰ পৰাই মই কৈছোঁ যে অনুবিজ্ঞানী হিচাপে মোৰ মই অলপ বিশেষ এটা দৃষ্টিভংগীৰে আমি চাওঁ বেলেগ এজন চিকিৎসকতকৈ গতিকে মই মাজৰ কথাখিনি নকওঁ কিন্তু তথাপিতো মই প্ৰথমতেই মই কিছু পৰ্যবেক্ষণ কৰিছিলোঁ যে কৰোণা এনেকুৱা তেনেকুৱা হ'ব পাৰে নেকি আৰু মই আজি দেখিছোঁ যে তেনেধৰণে ভবা ধৰণেই কৰোণাই আজি তেনেধৰণেই এটা আমি বিৱৰ্তন এটা আমি দেখা পাইছোঁ কৰোণাৰ পৰিঘটনাটো আগবাঢ়ি আচলতে গৈছে ইন এ ৱে ভিণ্ডিকেশ্যন বুলি যে কয় যে মই কোৱা কথাটো যে আজি সত্য প্ৰমাণিত হৈছে এইটো ভিণ্ডিকেশ্যন বুলি কয় মোৰ কিছু কথা আংশিক ভিণ্ডিকেশ্যন মই পাইছোঁ যে মই ভবা ধৰণে হৈছে মই এটা কথা মই প্ৰথমতে ভাবিছিলোঁ যে কৰোণাই ঋতুগত ৰূপ ল'ব নেকি এইটো এটা মোৰ এটা মই এইটো উত্থাপন কৰিছিলোঁ হয় আৰু এতিয়া মোৰ কোনো সন্দেহ নাই যে কৰোণাই ঋতুগত ৰূপ লৈছে কাৰণ ইংলেণ্ড আমেৰিকাৰ কথাটো চাওক ফেব্ৰুৱাৰী মাৰ্চ এইটো সময় আচলতে ইংলেণ্ডত মই ইংলেণ্ডৰ কথাটো ক'লেই গোটেই ইউৰোপখনেই প্ৰতিনিধিত্ব কৰিব উত্তৰ আমেৰিকাও প্ৰতিনিধিত্ব কৰিব গতিকে মই ইংলেণ্ড বুলিয়ে কৈছোঁ ইংলেণ্ডত আমাৰ এই ইনফ্লুৱেঞ্জা ছিজন আৰম্ভ হয় এই সময়ৰ পৰা অক্টোবৰ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব লাহে লাহে ডিচেম্বৰ জানুৱাৰীত অৱস্থা অতি বেয়া হয় ইনফ্লুৱেঞ্জাৰ প্ৰকোপ বাঢ়ে সেই সময়ত নাৰ্ছিং হোমবিলাক তাতে নাৰ্ছিং হোমবিলাক মানে হ'ল বৃদ্ধাশ্ৰমবিলাক তাতে যথেষ্ট বেমাৰীৰ মৃত্যু হয় ইটালী ফ্ৰান্স সকলোতে এইটো এটা নৰ্মেল পৰিঘটনা এইবাৰ হ'ল কি এইবাৰো তেনেকৈ ইনফ্লুৱেঞ্জা পৰিঘটনাটো চলি আছে মই জানুৱাৰী মাহত ভাৰত আহি গৈছোঁ মই ঘূৰি যোৱা ডিচেম্বৰ মাহত ইনচিডেণ্টেলি এই উহানৰ এই কথাবিলাক ওলাইছে ডিচেম্বৰত মই আমাৰ ইনফেকশ্যন কণ্ট্ৰল টীমৰ মাজত কৰোণা ভাইৰাছৰ মই এটা 10 মিনিটৰ আমি আলোচনা কৰিছিলোঁ কাৰণ উহানত আৰম্ভ হৈছে গতিকে এইটো কি ৰূপ ল'ব এনেকুৱা ধৰণৰ তেতিয়া যেতিয়া আলোচনা কৰোঁ তেতিয়া মোৰ এইটো অগোচৰ আছিল যে আজি কৰোণা এনেকুৱা এটা ৰূপ ল'ব আমি কৰোণাৰ কথা সাধাৰণ আমি আলোচনা কৰিছোঁ কাৰণ কৰোণা কোনো নতুন ভাইৰাছ নহয় কৰোণা এই প্ৰজাতিটোহে নতুন কৰোণা এটা পৰিচিত ভাইৰাছ আগতে ইয়াৰ দুবিধে মহামাৰী কৰি গৈছে এতিয়া বিলুপ্ত হৈছে কিন্তু সাধাৰণ যিটো কৰোণা সেইটো কৰোণা চলি আছে এইটো বিলুপ্ত নহয় এইটো 100 বছৰীয়া এটা আমাৰ মাজত সদায় আছে তাৰপিছত কৰোণা মই ঘূৰি গ'লোঁ জানুৱাৰী শেষৰ পিনে তাৰপিছত মই কৰোণা পৰিস্থিতিৰ লগত মই মোকাবিলা কৰিবলৈ তাৰে এজন সেনানী হিচাপে তাৰে এজন সেই তেওঁলোকৰ আমাৰ তাৰে ইংলেণ্ডৰ যিটো আমাৰ ৰেছপন্স তাৰে মই পাৰ্ট হৈ পৰিলোঁ তাৰপিছত মই দেখিছোঁ যে কি ধৰণে কৰোণাৰ এপিডেমিক কাৰ্ভ এইডাল আৰম্ভ হৈছে এটা সঁচা অৰ্থত এপিডেমিক হৈছে কৰোণাৰ অতিৰিক্ত মানুহৰ মৃত্যু হৈছে তাৰপিছত মে' জুন অহাৰ পিছত লকডাউন খুলি দিলে কৰোণা কমি গ'ল এই যে 2-3 মাহ কৰোণা একেবাৰে গ্ৰীষ্মকালীন এইবিলাক বেমাৰৰ প্ৰাদুৰ্ভাৱ নাথাকে কৰোণাৰ প্ৰাদুৰ্ভাৱ অতি কম তাৰপিছত এই যে মই আহিলোঁ এইবাৰ কৰোণা এতিয়া কৰোণাৰ সংখ্যা মাৰ্চত এপ্ৰিলত ইংলেণ্ডত যিমান হৈছিলে তাৰ 3 গুণ সংখ্যাত কৰোণা ধৰা পৰিছে গতিকে এইটো এটা কিয় এইটো হ'ল আকৌ এতিয়া উইণ্টাৰ ছিজন আহিছে গতিকে কৰোণাৰ ঋতুগত ৰূপটো ইয়াতে ফুটি উঠিছে কিন্তু ইমান কিন্তু হস্পিটেলাইজেশ্যন হোৱা নাই বৃহত্তৰ সংখ্যক মানুহ এফেক্টেড হৈছে কিন্তু তেওঁলোকৰ হস্পিটেলত ভৰ্তি হ'ব লগাকৈ কিন্তু তেওঁলোকৰ গুৰুতৰ অসুখ হোৱা নাই কাৰণ কেলেই কৰোণা এই মাজৰ সময়খিনিত এই গ্ৰীষ্মকালীন এই সময়খিনিত বা এতিয়াও এই আমাৰ যুৱচামৰ মাজত কৰোণাৰ প্ৰাদুৰ্ভাৱটো বাঢ়িবলৈ ধৰিলে কাৰণ তাতে এটা নাইট ক্লাব কালচাৰ আছে কৰোণা বেমাৰটো হ'ল ইনডোৰ যি ভিতৰত যদি বন্ধ কোঠালি বা এতিয়া বন্ধ কোঠালি বুলি ক'লে আমি দুখীয়া মানুহৰ বন্ধ কোঠালিটোৱে আমাৰ চকুৰ আগত ভাহি উঠে কিন্তু নাইট ক্লাব এটাও বন্ধ কোঠালি যদিও তাত কিছু ভেণ্টিলেশ্যন থাকে আপুনি যদি একেবাৰে হস্পিটেলৰ লেখীয়া ভেণ্টিলেশ্যনো কৰে যেতিয়া তাত অত্যধিক মানুহ সোমাব সি এটা স্লামৰ নিচিনা পৰিৱেশেই তাতে সৃষ্টি হয় গতিকে নাইট ক্লাব ড্ৰিভেন আমি দেখা পাইছোঁ ইয়াৰ বিপৰীতে ভাৰতত কৰোণাৰ গ্ৰাফ এতিয়া নিম্নগামী মই সদায় চাওঁ ভাৰতৰ কৰোণাৰ গ্ৰাফডাল এই ধৰণে উঠি আহিছিলে আৰু এতিয়া এইটো ইমানত আছে এটা নিম্নগামী একেবাৰে ডেফিনিট ট্ৰেণ্ড আমি দেখা পাইছোঁ ভাৰতত নিম্নগামী আৰু ভাৰততো কৰোণাই ঋতুগত ৰূপটোৱে লৈছে যিটো সময়ত ভাৰতত ইনফ্লুৱেঞ্জা হয় ভাৰতত ইনফ্লুৱেঞ্জা ছিজন আচলতে দুবাৰ কি 3বাৰেই হয় আমাৰ দেশখন ডাঙৰ দেশ গতিকে আমাৰ সেই যিটো বাৰিষা কালত যিটো আমাৰ কাহ পানী লগা এই ধৰণৰ বীজাণুৰ প্ৰাদুৰ্ভাৱ হয় ঠিক সেই সময়তে কৰোণাৰ প্ৰাদুৰ্ভাৱো আমি দেখিছোঁ আৰু এতিয়া নামি আহিছে দ্ৰুতগতিত নামি আহিছে মোৰ ধাৰণা এইবিলাক ধাৰণাৰহে কথা আমি জীৱ জগতৰ লগত এই ভগৱানৰ খেলৰ লগত এইবিলাক এটা ভগৱানৰ খেল মানে কি এটা যিটো কমপ্লেক্স যিটো অতি জটিল যিটো আপুনি মই প্ৰেডিক্ট কৰিব নোৱাৰোঁ মই তাকে ভগৱানৰ খেল বুলি কৈছোঁ যে মই আজি কোৱা কথাটো সত্য প্ৰমাণিত হ'ব লাগিব বুলি কথা নাই কিন্তু মোৰ ধাৰণা মই অপটিমিষ্টিক এটা
এটা নিজৰ দেশ বুলিলে এটা ভাল কথা এটা ক'বলৈহে মন যায় গতিকে কৰোণাৰ প্ৰকোপ কমিবলৈ ধৰিছে এইটো মই দেখা পাইছোঁ আৰু হয়তো কৰোণা অহা বছৰ আমি পাওঁ মানে হয়তো কৰোণাৰ প্ৰকোপটো কমি যাব কিন্তু অহা বছৰ আকৌ আহিব কিন্তু ইয়াৰ আহিলে কি হ'ব আহিলেও ইভেন আমেৰিকা ইংলেণ্ডতো বছৰ অনুযায়ী কৰোণাৰ মাৰাত্মকতাটো লাহে লাহে কমিব কাৰণ মানুহৰ ইমিউনিটিটো বিল্ড হৈ আহিব আৰু ইমিউনিটি বিল্ড হৈ অহাৰ লগে লগে সাধাৰণতে এইবিলাকৰ প্ৰকোপটো কমি আহে আৰু সেইটো আপোনালোকে শুনাও পাইছে যে আল্টিমেটলি কৰোণা নিয়ন্ত্ৰণ ইমিউনিটিৰ জৰিয়তে হ'ব লাগিব ইমিউনিটিটো ভেকচিনৰ জৰিয়তেও হ'ব পাৰে কিন্তু ভেকচিন নহ'লেও আমি যিটো প্ৰাকৃতিক নেচাৰেল ইমিউনিটি বুলি কয় সেইটো আমাৰ গঢ়ি উঠিব ধৰিছে খুব সুন্দৰ কথা আচলতে এইখিনি কথাই নিশ্চয় আমাৰ দৰ্শকক এটা খুব সুবাৰ্তা আচলতে দিছে বুলি মই ভাবোঁ কাৰণ যিটো আপুনি ক'লে যে কৰোণাৰ যিটো ভয়াৱহতা মানে যিটো চোক বুলি কওঁ যদি সাধাৰণ ভাষাত সেই চোকটো কমি আহিছে আৰু নিশ্চয় এইটো এটা বৰ আমাৰ দৰ্শকৰ বাবে আমাৰ ৰাইজৰ বাবে খুব এটা ভাল কথা এইখিনিতে মই ডক্টৰ শৰ্মা আৰু এটা কথা এটা সুধিব বিচাৰিছোঁ যে আপোনাৰ ভাতৃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী তেখেতে কৰোণা যেতিয়াৰ পৰা হৈছে তেওঁ একদম ফ্ৰণ্ট ফুটত মানে আপোনাৰ একদম লাগি আছে গতিকে আপুনি এজন ডক্টৰ হিচাপে বা এজন অসমীয়া হিচাপে আপুনি এই তেখেতৰ বিভাগটোৱে এই কৰোণা মোকাবিলাৰ ক্ষেত্ৰত আপুনি তেওঁলোক কিমানখিনি সফল বা আপুনি কেনেদৰে বিশ্লেষণ কৰিব বিচাৰে আপুনি কি ক'ব এই ক্ষেত্ৰত মানে চাওক চৰকাৰ আৰু চৰকাৰে সদায় ৰাইজৰ আশা ৰাইজৰ ভয় ৰাইজৰ ভীতি চৰকাৰে সেই অনুযায়ী চৰকাৰে ৰেছপন্স কৰিব লাগে সেইটো চৰকাৰৰ প্ৰাইমেৰী দায়িত্ব যে নিৰাপত্তাৰ ভাৱ বৰ্তাই ৰখা আৰু যেতিয়া কৰোণাই এনে এটা ভয়াৱহতাৰ সৃষ্টি কৰিছিলে ভয়াৱহতাটো পাৰচিভড ভয়াৱহতা হওক বা ৰিয়েল ভয়াৱহতা হওক কিন্তু মানুহ সন্ত্ৰস্ত হৈছিলে গতিকে সন্ত্ৰস্ত মানুহৰ মনত কনফিডেন্স জগাই তুলিবলৈ যে হয় আমাৰ স্বাস্থ্য বিভাগে ব্যৱস্থা লৈছে আমাৰ নিশ্চয় আমাৰ ইয়াতে কিবা এটা হ'বলৈ হ'লে বা কিবা এটা হ'লেও আমাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আমি ইমান ভয় নকৰাকৈ আমি থাকিব পাৰোঁ যিটো নিৰাপত্তাৰ যিটো ভাৱ মানুহৰ মনত জাগি উঠিব লাগে সেইটো ডেফিনেটলি মই মোৰ যিটো পৰ্যবেক্ষণ মই দেখিছিলোঁ বিভিন্নজনে কয় যে বহুত ভাল কাম হৈছে আমি বেলেগতকৈ আমাৰ অৱস্থা বহুত ভাল গতিকে নিৰাপত্তাৰ ভাৱটো মই মানুহৰ মনত দেখা পাইছিলোঁ গতিকে সেই ক্ষেত্ৰত যদি মই ধৰোঁ যে মই কিমান নম্বৰ দিম 100ৰ ভিতৰত মই হয়তো 99 নম্বৰ দিব লাগিব বা 95 নম্বৰ দিব লাগিব যে মানুহৰ মনত নিৰাপত্তাৰ ভাৱ জগাই তোলাত চৰকাৰখন সফল হৈছিলে বাকি চৰকাৰখনে কি কৰিছে কি কৰা নাই অমুক কৰিলে অমুক কৰিম কিমান দিন কোৱাৰেণ্টাইন কৰিম ইত্যাদি বিষয়ত সেইবিলাক ৰাষ্ট্ৰীয় নীতি নিৰ্দেশনা মতেই কামখিনি কৰিছে কিন্তু যিটো ভিজিবল প্ৰেজেন্স লিডাৰশ্বিপৰ যে মানুহৰ মাজত সোমাই আজি ইয়াতে এইখন অস্থায়ী হস্পিটেল কৰিছোঁ ইয়াতে এইখিনি কৰিছোঁ ইয়াতে এইটো কৰিছোঁ এইটোৱে কিন্তু মানুহৰ মনত নিৰাপত্তা দিছে কিন্তু চাওক অপাৰেশ্যনেল ক্ষেত্ৰত যেতিয়া আপোনাৰ এটা মেচিনাৰী এটাই যেতিয়া চৰকাৰী মেচিনাৰী এটাই কাম কৰিবলগীয়া হয় এটা প্ৰগ্ৰাম এটা ইমপ্লিমেণ্ট কৰিবলগীয়া হয় তাৰ মাজত কিছু আপোনাৰ খুঁটি নাটি থাকি যাব সেইখিনি পিছৰ বাৰলৈ যাতে নিখুঁত হয় সেইটো প্ৰযত্ন কৰিব লাগিব এতিয়া ইংলেণ্ডতো মই দেখিছোঁ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰখন যে তোমালোকে এইটোহে নকৰিলা তোমালোকে সেইটোহে নকৰিলা ইত্যাদি গতিকে সেইবিলাক থাকিব কিন্তু এই ক্ষেত্ৰত চৰকাৰখনক আপুনি মই দিয়াৰ প্ৰশ্ন নুঠে মই দেখিছোঁ ৰাইজে চৰকাৰখনক যথেষ্ট উচ্চভাৱে মূল্যায়ন কৰিছে ধন্যবাদ এতিয়া অকণমান কৰোণাৰ পৰা আমি আঁতৰি আহিছোঁ ডক্টৰ শৰ্মা এতিয়া মই যাম আপোনাৰ অকণমান কিছু ব্যক্তিগত কথালৈকে কাৰণ আপুনি এনেকুৱা এটা পৰিয়ালৰ পৰা আহিছে য'ত আপোনাৰ স্বনামধন্য পিতৃ তেখেত নিজে এজন কবি বা তেখেত সাহিত্যিক আপোনাৰ মাতৃ তেখেত আজি অসম সাহিত্য সভাৰ উপসভাপতি আপুনি এনেকুৱা এটা ঘৰৰ পৰিৱেশত আপুনি ডাঙৰ দীঘল হৈছে আপুনি থাকে কিন্তু নিউকাছেলত গতিকে আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ পৰিয়ালৰ মাজত এই অসমীয়া যিটো আমাৰ কৃষ্টি সংস্কৃতি বা অসমীয়া ভাষা বা আপোনাৰ অসমীয়া খাদ্যভাস এই গোটেইখিনি বস্তু আপুনি তাতে কেনেকৈ ৰাখিছে মই তাৰ বিষয়ে অকণমান যদি দৰ্শক জনাই নিশ্চয় দৰ্শকে ভাল পাব মই অকণমান মোৰ পিতৃ মাতৃৰ বিষয়ে দুআষাৰ মই ক'ব খুজিছোঁ সাধাৰণতে এতিয়া নতুন প্ৰজন্ম আজি 20 বছৰীয়া 25 বছৰীয়া ল'ৰা যিসকলে মোৰ কথা আজি শুনিছে বা মোৰ কথা জানে বা মোৰ পৰিয়ালটোৰ কথা জানে তেওঁলোকৰ মনত এটা ভাৱ হ'ব পাৰে যে এইটো এটা অভিজাত পৰিয়াল এইটো নহয় মোৰ দেউতা এজন চৰকাৰী চাকৰিয়াল আছিল আৰু মোৰ দেউতাই কোনোদিনেই জীৱনকালত সাহিত্যিক হিচাপে স্বীকৃতি পোৱা নাছিলে কাৰণ তেখেত নীৰৱ সাধক আছিল আমি দেখোঁ ঘৰত বাৰাণ্ডাত বহি কবিতা লিখি থাকে মনে মিলা মানুহ আহিলে কবিতাটো মাতি পেলাই শুনাই তাতে দেউতাই বিমল আনন্দ পায় এই বিভিন্ন যিখিনি কৰ্মৰাজি দেউতাৰ গীতাৰ অনুবাদকে আদি কৰি কেৱল মাত্ৰ নিজৰ
নিজৰ তাৰণাত কৰা কাম কোনো ধৰণৰ তেখেতে কোনো ধৰণৰ সন্মানৰ আশাত কৰা নাছিল আৰু তেখেতে সন্মান কোনো পোৱাও নাছিলে দেউতা যোৱাৰ পিছতহে আমি দেউতাৰ কৰ্মৰাজি আমি কিছু পৰিমাণে আমি ভাতৃকেইজনে আমি ৰাইজৰ মাজত আমি দাঙি ধৰিছোঁ দেউতাই মৰণোত্তৰভাৱেহে কিছু স্বীকৃতি পাইছে মোৰ মাৰো তেনেকুৱা মা যেতিয়ালৈকে দেউতা জীৱিত আছিলে মা গৃহিণী মা আমি পাঁচোটা ল'ৰাক ডাঙৰ দীঘল কৰোঁতেই মা সাধাৰণ গৃহিণীৰ আৰু মাৰ কোনো পাৰ্থক্য নাই কিন্তু হঠাতে দেউতা যোৱাৰ পিছত আৰু আমিবিলাও ডাঙৰ হোৱাৰ পিছত মাৰ এই সুপ্ত প্ৰতিভা কেনেধৰণে জাগি উঠিছে এইটো এটা ডাঙৰ কথা যে মানুহে 70 বছৰ বয়সতো মানুহে এটা নতুন জীৱন আৰম্ভ কৰিব পাৰে কাৰণ মাৰ এইটো জীৱনৰ এটা নতুন ইনিংছ এটা আগৰ গৃহিণী ইনিংছ আমাক ডাঙৰ কৰা ইনিংছ আৰু আজি সাহিত্য সভাৰ উপসভাপতি বা সাহিত্য সভাৰ উপসভাপতি আজি দেউতা 9 চনত ঢুকাল তাৰ পিছতে মাৰ এই পৰিক্ৰমাটো আৰম্ভ হৈছে এই দ্বিতীয় ইনিংছটো আৰু দ্বিতীয় ইনিংছৰে আপুনি চেঞ্চুৰী মাৰা ক'ব পাৰে যে মা সাহিত্য সভাৰ উপসভাপতি হ'ল আজি মাৰ নিচিনা এগৰাকী মানুহ মাতো কোনো PhD ডিগ্ৰীধাৰী নহয় এগৰাকী সাধাৰণ মহিলা এগৰাকী গৃহিণীয়ে কি পৰ্যায়ত যাবলৈ পাৰে তাৰ এটা মা উদাহৰণ মই ভাবোঁ সঁচাকৈয়ে আমাৰ নাৰী জাতিৰ বাবে মই এটা অত্যন্ত ডাঙৰ এটা সঁচাকৈ অনুকৰণীয় উদাহৰণ এটা আৰু মা সহজ সৰল একো বুজি নাপায় পলিটিক্সৰ কথা বা ইত্যাদি কথা আজি তেখেত উপসভাপতি কিন্তু উপসভাপতি হিচাপে হয়তো তেখেতে সেই মূলটো হয়তো তেখেতৰ সহকৰ্মীসকলেও নুবুজিব যে এটা যিটো আমাৰ প্ৰথম কথা হ'ল আমাৰ সমাজত নাৰী কিছু অৱদমিত যে তেওঁলোক কি জানে এই ধৰণৰ ভাৱ এটা আমাৰ পুৰুষ প্ৰধান সমাজৰ আছে ময়ে হয়তো কোনোবা নাৰীৰ বিষয়ে কেতিয়াবা তেনে ভাৱ পোষণ কৰিছোঁ মোৰ কিন্তু এটা ভয় হয় যে মাক হয়তো তেনেধৰণেও কিছু লোকে চায় আৰু যে মায়ে যে উপসভাপতি হিচাপে বিশেষ কিবা এটা কৰি দেখুৱাব পাৰিব বা তেওঁ এটা সুবিধা পাব মোৰ খুব এটা ধাৰণা নহয় হয়তো সময়খিনি পাৰ হৈ যাব কিন্তু হ'লেও মা উপসভাপতি হোৱাটোৱে ইটছেল্ফ ইজ এটা খুব ডাঙৰ কথা যিটো আমাৰ সমাজৰ কাৰণে যে সাহিত্য সভাই এগৰাকী সাধাৰণ মহিলাকো এনেধৰণে স্বীকৃতি দিয়ে যে সাহিত্য মানেই যে ডাঙৰ উপন্যাস লিখিব লাগিব এইটো নহয় সাধাৰণ নাম কথা আমাৰ ৰূপকথা আমাৰ কৃষ্টি সংস্কৃতিৰ কথা লোককথা এইখিনি কোৱাটো এটা সাহিত্যৰে এটা ৰূপ এটা মই ভাবোঁ ইয়াৰ মূল্যায়ন হ'ব তেনেধৰণে মূল্যায়ন হ'ব লাগে আপুনি মোৰ ল'ৰা ছোৱালীৰ কথা শুনিলে যে মই নিউকাছলত কেনেধৰণে অসমীয়া মই জীৱনধাৰাটো বৰ্তাই ৰাখিছোঁ আপুনি আচৰিত হ'ব যে নিউকাছলত মোৰ খোৱা লোৱা আপোনাতকৈ বেছি অসমীয়া মই দালি ভাত পাঁচফোৰণ মাৰি তেল মৰা দালি ভাত মাছটো ৰৌ মাছ পোৱা নাযায় মাছৰ প্ৰতি এতিয়া আগ্ৰহো নাই মাংসৰ প্ৰতি আগ্ৰহো নাই মোৰ কিন্তু আমি মাছো তাতে যিটো চামন বোলা মাছ হয় বিলাহী টেঙা বনাই পেলাই খোৱা যায় সেইধৰণে চামন মাছ হয়তো বেলেগে নাখায় বেক কৰি পেলাই খাব গতিকে এটা খুব ভাল কি এই ঠাইবিলাকত ভাৰতীয় বস্তু পাবলৈ অভাৱ নাই মই অমিতাও বিচাৰি পাওঁ তাতে ভাতকেৰেলাও মই পাওঁ গতিকে আজি মোৰ ছোৱালী ছুইজাৰলেণ্ডত থাকে তাই যিটো ডিগ্ৰী কৰি আছে 3য় বৰ্ষটো তাই ছুইজাৰলেণ্ডত কটাইছে আপুনি বিশ্বাস কৰক তাই ভাত দালি তাতে নিজৰ চেল্ফ কেটাৰিং একমোডেশ্যন তাতে ৰান্ধি পেলাই খাই তাইখিনি শিকিছে ভাত দালি বনাই তেনেকৈ খায় মাজে মাজে ৰেডিমেড বস্তু অৱশ্যেই খায় কিন্তু ঘৰৰ পৰা চাউল দালি পেকেটত আমি দি পঠিয়াইছোঁ তেনেকুৱা ধৰণৰ আৰু মোৰতো ল'ৰা ছোৱালী দুটাই সলসলীয়া অসমীয়া কয় আৰু সিহঁতৰ চেহেৰা যিহেতু ভাৰতীয় মই যদি ল'ৰা ছোৱালী দুটাক মই ইয়াতে আহি মুকলিত আমাৰ ইয়াৰে শিশু ল'ৰা ছোৱালীৰ কিশোৰীৰ মাজত এৰি দিওঁ মোৰ ল'ৰা ছোৱালী দুটাক আপুনি কথাৰ পৰা দেখা শুনাৰ পৰা আপুনি চিনাক্ত কৰিব নোৱাৰিব যে ইহঁত নিউকাছলত থাকে এইটো অসম্ভৱ কাৰণ এনেধৰণে অসমীয়া ক'ব যে তেওঁলোকে যদি পিঠিত লিখি নলয় মই আমেৰিকাত থাকোঁ আপোনাৰ কোনো উপায় নাই যে সি আমেৰিকাত আছে বা ইংলেণ্ডত আছে গতিকে ভাষাটো মাতৃভাষা নহয় জানো গতিকে যিহেতু মাকে অসমীয়া ভাষা কয় মই অসমীয়া ভাষা কওঁ ঘৰখনত যিহেতু মই আৰু পৰিবাৰে আমি অসমীয়া ভাষাত কথা পাতোঁ গতিকে ল'ৰা ছোৱালী দুটাই অসমীয়া ভাষা আমি কোনো অতিৰিক্ত পৰিশ্ৰম কৰা নাই হয়তো এটা অতিৰিক্ত দিশ থাকিব পাৰে যে গৰমৰ বন্ধৰ সময়ত তাহাঁতি প্ৰতি বছৰে প্ৰায় এমাহ ডেৰ মাহ গুৱাহাটীত কটায় গতিকে সেইটোৱে তাহাঁতক আৰু অকণমান সহায় কৰিছে ভাষাটো আয়ত্ব কৰাত কিন্তু প্ৰধানতঃ এই যে মাতৃভাষা মাকে যদি অসমীয়া কয় দেউতাকে যদি অসমীয়া কয় ল'ৰা ছোৱালীয়ে সেই ভাষাটোৱে শিকিব
খুব সুন্দৰ মানে সঁচাকৈ মানে জানি পেলাই দৰ্শকে খুব ভাল পাব আমিও খুব আনন্দিত হৈছোঁ যে আপুনি আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি ভাষা আপুনি ইমান সুন্দৰকৈ আপোনাৰ পৰিয়ালৰ নতুন প্ৰজন্মটোৰ মাজত আপোনাৰ পিছৰ প্ৰজন্মটো ইমান সুন্দৰকৈ লৈ গুচি গৈছে ডক্টৰ শৰ্মা আকৌ মই কথা এটাত যাম আপুনি নিজেও লিখা মেলা কৰে আপুনি প্ৰবন্ধ লিখে বা আপুনি কবিতা লিখে আপোনাৰ এই চিকিৎসা বৃত্তিটোৰ লগত সমসাময়িকভাৱে সমান্তৰালভাৱে একেধৰণে আপুনি কেনেদৰে বস্তুটো মানে আপুনি এই চৰ্চাটো চলাই গৈছে অকণমান দৰ্শক জনাব নেকি মই কবিতা নিলিখোঁ কিন্তু প্ৰবন্ধ লিখোঁ আৰু মই আপুনি জানিব মই মোৰ এতিয়া 4খন কিতাপ মোৰ ওলাইছে এখন প্ৰবন্ধ সংকলন আৰু বাকী 3খন কিন্তু মই নিজেই বৰ তৃপ্তি অনুভৱ কৰোঁ সেই 3খন কিতাপৰ বিষয়ে মই অকণমান কৈছোঁ প্ৰথম কিতাপখন হ'ল সিদ্ধাৰ্থ সেইখন জাৰ্মান নোবেল প্ৰাইজ বিজয়ী লিখক হাৰমান হেছে তেওঁৰ এখন সৰু উপন্যাস সিদ্ধাৰ্থ কেৰেক্টাৰটো গৌতম বুদ্ধৰ কেৰেক্টাৰ নহয় সিদ্ধাৰ্থ এটা ব্ৰাহ্মণ পুত্ৰৰ কাহিনী কিন্তু পটভূমিটো গৌতম বুদ্ধৰ সময়ৰ পটভূমি সেইখন মই অসমীয়ালৈ অনুবাদ কৰিছোঁ সেই সময়ত 60s সেই উপন্যাসখন তোলপাৰ লগাইছিলে সেই সময়ত এটা হিপি কালচাৰ হৈছিলে আৰু সেই প্ৰজন্মটোৰ মাজত এই কিতাপখনে তোলপাৰ লগাইছিলে কিতাপখন অনন্য কিতাপখন মোক নিউকাছল নিবাসী আজি তেখেত প্ৰয়াত মঞ্জু বৰকটকী তেখেতে মোক কৈছিলে জয়ন্ত তুমি এই কিতাপখন বৰ ভাল পাবা তেওঁ মোক জানে নিউকাছলৰ যে মোৰ টেষ্টটো মই এইটো কিতাপখনৰ 2টা লাইন পঢ়ি বাইদেউ এখন দেউতা থকা হ'লে এইখন মই দেউতাৰ সৈতে অনুবাদ কৰালোহেঁতেন আজি দেউতা নাই এইটো কাম মই নিজে কৰিম সেইটো মোৰ প্ৰথম প্ৰচেষ্টা সাহিত্য জগতত তাৰপিছত মই 12 বছৰ এজন দাস আপোনাৰ আপুনি মনত পৰিব অস্কাৰ বিজয়ী 12 years a slave আজিৰ পৰা 10-15 বছৰ আগত অস্কাৰ বিজয়ী চিনেমা এইখন স্লেভ নেৰেটিভ দাস এজনৰ কৰুণ কাহিনী আত্মজীৱন গাথা আমাৰ আংকল টমছ কেবিনৰ সমসাময়িক আমাৰ আংকল টমছ কেবিনখন আমাৰ এগৰাকী পুৰুধা আমাৰ সাহিত্যিকে আমাৰ অনুবাদ কৰিছে মোৰ নামটো মনলৈ অহা নাই গুণধৰ বৰুৱা এনেকুৱা ধৰণৰ সেইখন তাৰ সমসাময়িক অতি মানে মননশীল এজন দাসৰ যি কৰুণ গাথা দাঙি ধৰিছিল তাৰ মাজত মানৱতাৰ কথা তাৰ মাজত বিশ্বজনীনতাৰ কথা অনন্য এখন উপন্যাস এখন আত্মকথা এখন জীৱন কাহিনী এখন তৃতীয়খন মই এখন চতুৰ্থ হ'ব মোৰ প্ৰবন্ধ সংকলনখন এই দুখন আৰু চতুৰ্থখন গালিভাৰ্ছ ট্ৰেভেলখন মই অসমীয়াত অনুবাদ কৰিছোঁ বহুতে বুজি নাপাব গালিভাৰ্ছ ট্ৰেভেল কিয় অসমীয়াত অনুবাদ কৰিলে এইটোতো হাঁহি উঠা এটা মনোৰঞ্জনকাৰী এখন উপন্যাস এখন কাহিনী এটা সৰু ল'ৰা ছোৱালীয়ে শুনি ভাল পায় পঢ়ি ভাল পায় কিন্তু আপোনালোকে আচৰিত হ'ব গালিভাৰ্ছ ট্ৰেভেল সৰু ল'ৰা ছোৱালীৰ কিতাপ নহয় সেইখন পুৰঠ মানুহে পঢ়িও বুজি নাপাব সেই কিতাপখন এইখন এখন হৈছে তীক্ষ্ণ ব্যংগাত্মক এখন ৰচনা জনাথন ছুইফ্টৰ গোটেই সমাজ ব্যৱস্থাটোক মানৱ জাতিক তেওঁ তীক্ষ্ণ ব্যংগ কৰি গৈছে আমাৰ কিছুমান সৰু সুৰা কাণ্ড কাৰখানাক তেওঁ এনেধৰণে ব্যংগ কৰিছে যে সেই কিতাপখন প্ৰতিজন সুসভ্য ব্যক্তিৰ কাৰণে অৱশ্য পঠনীয় কিতাপ কোনোবাই যদি গালিভাৰ্ছ ট্ৰেভেল পঢ়া নাই তেতিয়াহ'লে তেওঁ এই সমসাময়িক আমাৰ জীৱনক তেওঁ মূল্যায়ন কৰিব তেওঁ নোৱাৰে বা সেইখন পঢ়িলে তেওঁ এক বেলেগ দৃষ্টিৰে তেওঁ মূল্যায়ন কৰিব পাৰিব মই সঁচাকৈ মই বিচাৰোঁ যে আৰু সেইখন সৰু কিতাপ নহয় তাতে 4টা অধ্যায় আছে আমি অকল লিলিপুটৰ অধ্যায়টো জানো যে প্ৰকাণ্ড জায়েণ্ট আৰু লিলিপুট মানুহ আমি সেইখিনি কথাহে জানো সেইটো প্ৰথম অধ্যায় 4টা অধ্যায় আছে এইখন 400-500 পৃষ্ঠাৰ এখন প্ৰকাণ্ড কিতাপ যথেষ্ট মই আন্তৰিকতাৰে যথেষ্ট পৰিশ্ৰমেৰে এইখন অনুবাদ কৰি উলিয়াইছিলোঁ মোৰ এতিয়াও আৰু কিছু কাম মোৰ হাতত আছে কৰিবলগীয়া কাম বিভিন্ন কামত হেৰি হৈ আছে মই প্ৰকল্প কিছুমান আছে সময় কেনেকৈ পাওঁ সময় আচলতে সময়খিনি যদি আমি ব্যৱহাৰ কৰোঁ সময় সকলোৱে পায় সময়টো ডাঙৰ কথা নহয় সময় পায় আচলতে এইকাৰণে সুধিলোঁ কাৰণ সাধাৰণতে এইটো হয় যে মোৰ আমাৰ নৰ্মেল যিখিনি মানুহৰ মানে যে মোৰ সময় নাই এইটো কৰাৰ কাৰণে মোৰ সময় নাই গতিকে সেইকাৰণে মই আপোনাৰ কথাটো সুধিলোঁ তাৰমানে আচলতে তাৰণা থাকিলে সময় ওলায় সময় আচলতে যথেষ্ট আছে তাৰণা ঠিক খুব সুন্দৰ কথা ক'লে ডক্টৰ শৰ্মা লগতে আপোনাৰ এইখিনিৰ লগতে মই আৰু এটা কথা আপুনি গাৰ্ডেনিং কৰি খুব ভাল পায় বুলি মই জানো বিশেষকৈ কিচেন গাৰ্ডেনিংটো এনেকুৱা ধৰণৰ কথা যে আপোনাৰ ভাৰতো আজিকালি আৰম্ভ হৈছে কিন্তু বিদেশত এইটো খুব এটা প্ৰচলিত প্ৰথা যে কিচেনত মানুহে গাৰ্ডেনিং কৰে অৰ্গেনিক ভেজিটেবলছ বা এনেকুৱা ধৰণৰ গতিকে আপুনিও মই জনাত এই কিচেন গাৰ্ডেনিঙৰ প্ৰতি আপুনি খুব আসক্ত খুব ভাল পায় আপুনি অকণমান যদি আপুনি কৈ দিয়ে যে আপোনাৰ এই নিচাটোৰ বিষয়েও মানে মই আচলতে কিচেন গাৰ্ডেনিঙতকৈ অলপমান বেছি ডাঙৰ গাৰ্ডেনিংহে কৰোঁ মোৰ আচলতে কিচেন গাৰ্ডেনিং একজেক্টলি মই নকৰোঁ
তাতে আমাৰ এলটমেণ্ট বুলি কয় তাৰ কাউন্সিলবিলাকে লোকেল পৌৰসভাই আমি এপ্লাই কৰিব পাৰোঁ যে মোক মাটি টুকুৰা দিয়ক, মোৰ খেতি বাতি কৰা হবি আছে। এতিয়া ধৰক ঠিক তেনেকৈ মই বহু বছৰ আগতে এপ্লাই কৰি থাকোঁ, ৱেটিং লিষ্ট বহুত বেছি, ডিমাণ্ড বহুত বেছি নহয়। আজি 5-6 বছৰ হ'ল মই মাটি একুৰা এলটমেণ্ট পালোঁ, আৰু সেইখিনি মাটি আপোনাৰ আধা কঠামান মাটি হ'ব। গতিকে মই তাতে আচলতে প্ৰপাৰ খেতি কৰোঁ, আলু, পিঁয়াজ, নহৰু, আৰু মোৰ ডায়েবেটিছ আছে। গতিকে ডায়েবেটিছ থাকিলে আপুনি জিমত গৈ আপুনি আমি সাধাৰণতে আধুনিক জীৱনধাৰাত কি জিমত যাম, কিবা যাম, জিমত কেলৈ যাব লাগে? ঘানিত তেল পৰিলেও একে সুফল আপুনি পাব। এতিয়া যেনিবা ঘানিত তেল পৰাৰ সুফল নাই, গতিকে মই গাৰ্ডেনিংখিনি কৰি আচলতে মই স্বাস্থ্যৰ ফালৰ পৰাই মই কামখিনি কৰোঁ, আৰু মোৰ এটা আপুনি কোৱাৰ নিচিনাকৈ এটা নিচা জাগি উঠিছে। মই প্ৰায় এইবাৰ 10 কিলো 15 কিলো নহৰু পাইছোঁ, প্ৰায় 40 কিলো আলু পাইছোঁ, 25 কিলোমান পিঁয়াজ পাইছোঁ, পালেং খায়ে আছোঁ তাৰে পৰা। খালি মোৰ ঘৰৰ বেক গাৰ্ডেনত মোৰ এডাল আপেল গছ আছে, অতি লক্ষী আপেল। মই প্ৰতি বছৰে প্ৰায় 45 কিলোমান আপেল পাওঁ ঘৰৰ পিছফালে, আৰু নিজাতে ৰোৱা আপেল গছ এইডাল। খুব লোভনীয় আচলতে আপোনাৰ কথাখিনি মই নিজেই মানে এটা ভিজুৱেলাইজ কৰিছোঁ যে আপোনাৰ ইমানখিনি আপেল আপুনি পায় বছৰেকত। এটা সঁচাকৈ এটা বৰ লোভনীয় কথা। ধন্যবাদ ডক্টৰ শৰ্মা, বৰ সুন্দৰকৈ আপুনি কথাখিনি ক'লে। ইয়াৰ পিছত মই আপোনাৰ অন্য এটা দিশলৈকে মই অকণমান যাব বিচাৰিছোঁ। আছাম হেল্থ কোঅপাৰেটিভ ছ'চাইটি, এইটো এটা সংস্থা আপুনি যিটো ইনিচিয়েটিভ লৈছে আপুনি, অলমষ্ট মই জনামতে প্ৰায় 8,000 মান হ'ব নেকি বোধহয় আপোনাৰ সদস্য আছে। এইটো এটা মানে হেল্থৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ অসমত এটা অন্য এটা দিশ লোৱা বুলি আমি শুনিছোঁ। মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি এই সংস্থাটোৰ জৰিয়তে কেনেকুৱা ধৰণৰকৈ সমাজখনক উপকৃত কৰাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছে। আমাৰ এইটো আছাম হেল্থ কেয়াৰ কোঅপাৰেটিভ ছ'চাইটি, গতিকে আন কোঅপাৰেটিভ ছ'চাইটিৰ দৰে একেধৰণেই চলে। মই এইটোৰ প্ৰমোটাৰ বুলি যিটো ক'ব পাৰি যে প্ৰমোটাৰ অংশীদাৰ। মই আইডিয়াটো আমি ইয়াতে আলোচনা বিলোচনা কৰি মোৰ জৰিয়তে আৰম্ভ হৈছিলে, কিন্তু এইটো এটা কোঅপাৰেটিভ, গতিকে এইটো মোৰ অনুষ্ঠান বুলি ক'লে ভুল হ'ব, এইটো কোঅপাৰেটিভ। মই উপাধ্যক্ষৰ দায়িত্বত মই আছোঁ, কিন্তু মোৰ এটা সন্তানৰ নিচিনা অনুষ্ঠানটো, গতিকে নিঃসন্দেহে এইটো কথাটো এনেকুৱা যে চাওক, আমাৰ দেশত ইমান দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ আছে, দুৰ্বল শ্ৰেণীৰ লোক আছে। চৰকাৰখনে তেওঁলোকৰ প্ৰতি মনোযোগ দিয়ক, নহয় জানো? আমি মধ্যবিত্ত, উচ্চ মধ্যবিত্ত, আমিতো কিছুমান কথা আমি নিজেও চম্ভালিব পাৰোঁ নিজৰ কথা। গতিকে আইডিয়াটো এনেকুৱা যে চিটিজেন ড্ৰিভেন হেল্থ কেয়াৰ, যে আমি যদি চিটিজেনসকল লগ লাগোঁ, আমিতো এখন হস্পিটেলো কৰিব পাৰোঁ বা ডায়েগনষ্টিক চেণ্টাৰো আমি লগ লাগি কৰিব পাৰোঁ। সেইটো বাৰু পিছৰ কথা, সেইটো আমাৰ লক্ষ্য আছে। কিন্তু মই যেতিয়া দেখিলোঁ, আমি যেতিয়া লগ লাগিলোঁ, আমাৰ প্ৰথম আয়ুষ চন্দ্ৰ তেখেতসকলৰ লগত আমাৰ এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আছিল যে আমাৰ সভ্যসকলক তেওঁলোকে 40% ব্লাড টেষ্টত ডিছকাউণ্ট দিব। আমাৰ এবছৰমান আয়ুষ চন্দ্ৰৰ লগতে আমাৰ সেই ব্যৱস্থাটো আছিল, আৰু সেইটোৱেই মুখ্য আকৰ্ষণ আছিল। আমাৰ সদস্য সংখ্যা কেলেই বাঢ়িব, কেলেই আমাৰ সদস্য হ'ব। কিন্তু এতিয়া আপুনি বিশ্বাস নকৰিব, গুৱাহাটীৰ প্ৰায় আটাইকেইখন প্ৰধান ডায়েগনষ্টিক চেণ্টাৰ, মূল হস্পিটেল, আমাৰ এই প্ৰকল্পটোৰ তেওঁলোকো একোজন পাৰ্টনাৰ। যে আমাৰ কাৰ্ড হোল্ডাৰ, আমাৰ সদস্য যদি আজি SRL লেবৰেটৰী উলুবাৰীত যায়, উদাহৰণস্বৰূপে তেওঁৰ 7,000 টকাৰ ব্লাড টেষ্টত বিল হ'ল, তাৰে 40% ৰেহাই পায়। মই আপোনাক কিছু আগতে মই কৈছোঁ যে এজন বিশেষ ল'ৰা, উদীয়মান ল'ৰা, তাৰ প্ৰত্যেক মাহে টেষ্ট কৰাব লাগে 7,000 টকাৰ। তাৰ 7,000 টকাৰ পৰা আপুনি স্বচক্ষে দেখিছে যে 2,000 টকা ডিছকাউণ্ট হৈছে, বিকজ তেওঁ অসম হেল্থ কেয়াৰ কোঅপাৰেটিভ ছ'চাইটিৰ সদস্য। গতিকে এইটো হ'ল তাৰ কনচেপচুৱেল বেচিছটো এইটো যে ৰাইজ যদি লগ লাগিব পাৰে। আজি আমাৰ 8,000 সদস্য, 8,000 সদস্য একচুৱেলি এটা ৰাতিৰ ভিতৰত 16,000 হ'ব পাৰে, কাৰণ এজন সদস্য যে আৰু এজন মকৰল কৰে 16,000 হয়, 16ৰ পৰা 32 হয়, এপিডেমিকৰ নিচিনা হ'ব পাৰে। কিন্তু আমাৰ এপিডেমিকৰ নিচিনা হোৱা নাই। কিন্তু কেলেই মই নাজানো, আপুনি যদি উপকৃত হৈছে, কেলেই আপুনি 3জনক আকৌ উপকৃত হ'বলৈ কথাখিনি নকয়, এই কথাটো মই বুজি নাপাওঁ। এইটো কিন্তু হোৱা নাই, কাৰণ 8,000ৰ পৰা নহ'লে 16,000 এসপ্তাহত হ'ব লাগিছিলে, যিটো আমাৰ হোৱা নাই। আমি এতিয়াও এজন সভ্য কৰিবৰ কাৰণে যথেষ্ট, কাৰণ আজিকালি প্ৰচাৰৰ যুগ, আমি নিজে ৰিচ কৰিব লাগে, গতিকে প্ৰচাৰ কৰিব লাগে বা হেৰি কৰিব লাগে। গতিকে মানুহে বেনিফিটটো যিমান মানুহে ল'ব পাৰিব লাগিছিল, এতিয়াও তেওঁলোকে ল'বলৈ অপৰগ হৈ আছে। আৰু তাৰ কাৰণে আমাৰ বেনিফিট পোৱা লোকসকলক মই অকণমান মোৰ আখেজ আছে যে 8ৰ পৰা 16 হ'ব পাৰে, 16ৰ পৰা 32 হ'ব পাৰে, যি নহওক বাৰু। 8,000 হৈছে আমাৰ 4 বছৰত, সেইটো নিঃসন্দেহে 50,000 হ'ব, অতি অচিৰেই হ'ব
2 বছৰ 3 বছৰত হ'ব তেতিয়াহ'লে আপুনি ভাবক এটা সংগঠনৰ যদি 50,000 সদস্য আছে তেতিয়াহ'লে কাইলৈ যদি মই এখন চিকিৎসালয় কৰিব খোজো মই মানে কি কোঅপাৰেটিভে যিকোনো বেংকে অতি সাদৰেৰে আগবাঢ়ি আহিব যে তোমালোকে কোনো আনএথিকেল মাৰ্কেটিং কৰিব নালাগে তোমালোকৰ নিজৰেই ইমানখিনি উপভোক্তা আছে তোমালোক 200 কোটি টকা লোৱা হস্পিটেল কৰা এই 50,000 মানুহক আমি যদি কওঁ 500 টকাকে দিয়া আমাৰ কিমান কেপিটেল ৰেইজ হ'ব আপুনি ভাবক গতিকে মই সম্ভাৱনাৰ দুৱাৰখনৰ কথা কৈছোঁ কিন্তু ইয়াৰ পিছৰ পৰ্যায়টো যিখিনি মই সম্ভাৱনাৰ কথা কৈছোঁ সেইখিনি মোৰ কাম নহয় মই এটা এই আইডিয়াটো প্ৰমাণিত কৰিলোঁ সেইটো এটা মোৰ কাম এজন মইতো ব্যৱসায়িক মানুহ নহয় মই ব্যৱসায়িক কেনেকৈ এডভাৰটাইজ কৰিব লাগে মই নাজানো গতিকে মোৰ সেইবিলাকৰ কুশলতা নাই কিন্তু ধাৰণা এটা সাকাৰ ৰূপত দেখুৱাই দিয়া যে এইটো সম্ভৱ হ'ব পাৰে সেই কামটো এজন চিন্তা কৰিব পৰা মানুহ হিচাপে মই কৰি দেখুৱালোঁ এইটো মোৰ জীৱনৰ এটা অন্যতম মোৰ এটা সন্তোষৰ কথা আৰু যথেষ্ট মানুহ বহু মানুহ যোৱা বছৰ অকল একমাত্ৰ আই সুন্দৰ হস্পিটেলৰ ডায়েগনষ্টিক চেণ্টাৰ তেওঁলোকৰ গ্ৰুপটোৰ পৰাই আমাৰ মানুহে প্ৰায় 12 লাখ টকাৰ আমাৰ সদস্যই বেনিফিট পাইছে গতিকে এইটো এটা অত্যন্ত গুগলত আসাম হেল্থ কেয়াৰ কোঅপাৰেটিভ ছ'চাইটি বুলি লিখি দিলে আমাৰ ৱেবছাইট ইত্যাদি আহি পৰিব আগ্ৰহীসকলে ৱেবছাইটটোত চাব পাৰিব নিউজ লেটাৰ আছে সকলো কথা তাতেই আছে সঁচাকৈ এটা খুব ভাল ইনিচিয়েটিভ বুলি ক'ম যে কোঅপাৰেটিভ ছ'চাইটিৰ ফালৰ পৰা ডক্টৰ শৰ্মা বহুতখিনি কথা পাতিলোঁ আজি আপোনাৰ একদম ব্যক্তিগত জীৱনৰ পৰা আদি কৰি আপোনাৰ সামাজিক জীৱনলৈকে গতিকে আপোনাৰ পৰা বিদায় মাগিম কিন্তু বিদায় মগাৰ আগতে বৰ্তমান অসমীয়া সমাজখনৰ প্ৰতি আপোনাৰ একদম খুব সৰুকৈ কিবা ক'ব লগা আছে নেকি অসমীয়া সমাজখন বিশেষকৈ আমাৰ নেতৃস্থানীয় লোকসকল যিসকলক আমি প্ৰাতঃস্মৰণীয় বুলি কওঁ আচলতে প্ৰাতঃস্মৰণীয় বোলা বস্তুটো ভুল কাৰণ সঁচাকৈ প্ৰাতঃত মোৰ মনত নপৰে আপোনাৰো নপৰে এই বিশেষণবিলাকৰ ব্যৱহাৰবিলাকে আমাক কিছু কিন্তু মই এইটোৱে কৈছোঁ যে লিডাৰশ্বিপ পজিশ্যনত আমাৰ সমাজৰ যিসকল লোক আছে তেওঁলোকে নতুন প্ৰজন্মটোক এৰি দিব লাগে নতুন প্ৰজন্মটোক বাট দেখুৱাব লাগে আৰু সদায় পজিটিভ ধনাত্মক কথা ক'ব লাগে কোনোবাই যদি কিবা এটা কামত আগবাঢ়ি গৈছে নিৰুৎসাহ কৰিব নালাগে এইটো নকৰিবা তোমাৰ বদনাম হ'ব ইত্যাদি কেনেকৈনো বদনাম নোহোৱাকৈ ল'ৰাজনে সৎভাৱে আগবাঢ়ি যাব পাৰে কামটোত বা ঠিক তেনেকৈ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰটোৱে এইটো কামত নোসোমাব তোমাৰ বদনাম হ'ব এই ধৰণৰ কথা হ'ব নালাগে আমাৰ যথেষ্ট যোগাত মই নতুন ল'ৰা ছোৱালী চামৰ যিটো মই আজি দক্ষতা মই দেখিছোঁ মই সঁচাকৈয়ে মই অভিভূত যে আমি তেওঁলোকক কোনো ধৰণে অৰ্গেনাইজড ৱেত শিক্ষা নিদিয়া সত্ত্বেও প্ৰশিক্ষণ নিদিয়া সত্ত্বেও আজি নতুন চামৰ মাজত যিটো স্কিল ডেভেলপ হৈ আহিছে এইটোক আমি হাৰ্নেছ কৰিব লাগে মই সদায় সেই হাৰ্নেছ শব্দটো কওঁ বুৱতী পানীক আমি এনেধৰণে বোৱাই নিব লাগে যাতে পথাৰবিলাক উপকৃত হয় নদীটোক এটা ফালে যাব দিব নালাগে ব্ৰহ্মপুত্ৰই বংগোপসাগৰত পৰিব নালাগে খুটি কাটি আমি যদি আমি শুকান পথাৰ যদি ঠিক তেনেকৈ এই উৎসাহবিলাক উদীয়মানৰ উৎসাহবিলাক নদী বুৱতী পানীৰ নিচিনা আমি কেনেকৈ আমাৰ চামে আমি কেনেকৈ তেওঁলোকক সহায় কৰিব পাৰোঁ আমি তেওঁলোকৰ দ্বাৰা সৃষ্টিশীল কাম কৰাব পাৰোঁ এইটোৱেই নতুন চামক মই বাৰ্তা নিদিওঁ আমি বাৰ্তা দিব পৰা মানুহ নহয় মই মোৰ চামকহে বাৰ্তাটো দিছোঁ মোৰ জীৱন মোৰ কিছু অভিজ্ঞতাৰ পৰা যে এনেধৰণে আমি কিছু ৰোল মডেল আমি হ'ব পাৰোঁ নেকি ইমানখিনিয়ে কৈছোঁ খুব ভাল লাগিল আজি এই সময়খিনি আমাৰ জাগৰ নিউজক দিয়াৰ বাবে আৰু আপোনাৰ ভৱিষ্যতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনাৰ আকৌ আপুনি প্ৰবন্ধ লিখি যাওক বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত আৰু খুব ভাল প্ৰবন্ধ আমাৰ দৰ্শকে পাওক আমাৰ পাঠকে পাওক তাৰে কামনা কৰি আজি আপোনাৰ পৰা বিদায় মাগিছোঁ জাগৰ নিউজৰ সমূহ দৰ্শকলৈ পুনৰবাৰ ধন্যবাদ জনাই নমস্কাৰ ধন্যবাদ